তোলা ধুনীয়াকৈ তোলা। মেবিলখন উৎপত্তি হোৱা হেৰি কাৰণটো হ'ল ইয়াত মানে জল দেৱতাই গোসানী ছোৱালী এজনী বিয়া কৰিছিল। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল শ্ৰী ৱাগবলৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পিছত আহিলোঁ ফুৰিবলৈ। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া পৰিৱেশ, নেচাৰেল বিউটি। হাৰামি চিঞৰি আছা। পিছফালৰ পৰা কমেণ্ট দি আছে এটাই, ভাইটি এটা। সেয়ে আজি বহুত ধুনীয়া জেগা এটালৈ ফুৰিবলৈ আহিলোঁ, নেচাৰেল বিউটি। মেৰবিল নাহৰকটীয়া চাচনিত আছে। নামটো চাগে আপোনালোকে নিশ্চয় শুনিছে আৰু ইয়ালৈ চাগে আহিছেও, বহুতে আহিছে। মই অহা নাছিলোঁ, শুনি আছিলোঁ বহুত দিনৰ পৰা অহা নাছিলোঁ। আজি আহিলোঁ ফুৰোঁ বুলি। বহুতখিনি বস্তু ইয়াত এতিয়া নাই। ইয়াত বটিঙৰ সুবিধাও আছে, কিন্তু এতিয়া নাই, বন্ধ হৈ আছে। ক'ভিডৰ কাৰণে বন্ধ হৈছে আৰু বহুত কটেজ বনাই আছে, ৰেষ্টুৰেণ্টো বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই। বনাই আছে, হ'বগৈ আৰু যেতিয়ালৈকে চব নৰ্মেল হ'ব তেতিয়ালৈকে খুব সম্ভৱ হৈ যাব বনাই মেলি। সেই আমি একো নানিলোঁ খাবলৈ, এতিয়া ইয়াতে ভোকত আহি মেলি বহি আছোঁ আৰু। অকল পানী আনিছোঁ খাবলৈ, তাৰ বাহিৰে একো নাই খাব। সেয়ে ভাবিছোঁ কিনো খাওঁ। এইটো ফটোগ্ৰাফাৰ এটাৰ লগত আজি মই লৈ আহিছোঁ। ক'ৰ হয় তুমি কৈ দিয়া। যদি আপোনালোকৰ কিবা ৱেডিং বা এনেকুৱা কিবা ইভেণ্টৰ শ্বুট আছে, কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম।
কল কৰিব, বহুত কমতে কৰি দিয়ে। ৱেডিঙৰ কাৰণে খুব বেছি 500 টকামান ল'ব খোৱাই বোৱাই, কিন্তু খানা 500 টকাত আপোনাৰ কৰি দিব, ৱেডিং ফটোশ্বুট কৰি দিব। খালি খোৱাটো টাইমলি দিব লাগিব। টাইম আন্ধাৰ আহিছে, চাইজটো চাই গম পাইছে, চাইজটো চাই নিশ্চয় গম পাইছে। এইটোৱে মেৰবিলৰ মেইন ভিউ পইণ্ট বনাই আছে এতিয়া। ওপৰত চাগে টিং দিব হয়নে, গ্লাছ দিব চাগে। এইবোৰ খুটা দেখিছে, চাৰিটা চাইডত 4টা খুটা আছে। ওপৰত একো টিং চিং নাই, ৰ'দে একদম খাওঁ খাওঁ কৰিছে। সেই তাৰ নিচিনাকৈ ইয়াতে টিং দিব, দেখিছে নাই বাৰু? ওলাইছে নে নাই জানো, ৰ'দটো প্ৰায় একো দেখিয়ে পোৱা নাই। কি ধুনীয়া ফটো এখন মাৰি এই আঁতৰি দিয়া বে, এইটো ডিষ্টাৰ্বেঞ্চ কেলৈ আনিলোঁ মই ইয়াক। ৰ'দটো বৰ বেয়াকৈ দিছে, একো দেখিয়ে পোৱা নাই ভালকৈ। সেই তাতে টুলুঙা নাও আছে, মই দেখাম। সেই তাত নামি গৈ মেলি দেখাম। এইটোৱে মানে মেইন ভিউ পইণ্টটো। ইয়াৰ পৰা গোটেই মেৰবিলখন ইয়াৰ পৰা চাব পাৰিব। বহুত ডাঙৰ, গোটেইখনটো নেদেখে, প্ৰায় দেখিব আৰু 50-60% মান ইয়াৰ পৰাই দেখিব মেৰবিলখন। আৰু ইমান ডাঙৰ বিল, ইয়াতে ব'টিঙো হয়। ব'টিং কিন্তু এতিয়া বন্ধ কৰি থৈছে। আমি ব'টিং পাম বুলিয়ে আহিছিলোঁ, নাই। আৰু বহুত ধুনীয়া বনাই আছে, আগতকৈ বহুত ধুনীয়া বনালে। ভিউ পইণ্ট যে কৈছিলোঁ সেইটো চাওক, তাহাঁতি উঠি আছে, তাতে উঠিছিলোঁ। ষ্টেপটো নাই এতিয়া, দিব চাগে। নতুনকৈ বনাইছে, নতুনকৈ আকৌ ভাবি মেলি চাগে বনালে। আৰু অলপ ওখ কৰি দিওঁ, তেতিয়া জেগাখিনি ভালকৈ দেখি পাব বুলি আৰু চাগে ওখকৈ বনালে। এতিয়া কিন্তু ষ্টেপ নাই, জঁপিয়াই পিনে উঠিব লাগিব। মই জঁপিয়াই পিনে উঠিলোঁ, দেখালোঁ অলপ। এখন ৰেষ্টুৰেণ্ট বনি আছে, নেক্সট টাইম আহিলে চাগে ইয়াতে আমি খাবলৈ পাম। আপোনালোকেও যদি আহে ইয়াতে চাগে খাবলৈ পাব। চাগে নহয়, ইয়াতে পাবই খাবলৈ, খালি কেতিয়ালৈ পাব সেইটো গম নাপাইছোঁ, বনি আছে যিহেতু। এইফালে অলপ পানীলৈ নামি যাবলৈ আছে, ব'লক নামি যাওঁ। বহুত ভাগৰ লাগিছে। ভাগৰ মানে কি আৰু, গৰম উঠিছে। গছৰ তলত নেচাৰেল বতাহ মাৰি আছে। এইকেইখনে নাও, সেই মই যে ওপৰৰ পৰা দেখাইছিলোঁ, কৈছিলোঁ ওপৰৰ পৰা নাও দুখন আছে। এতিয়া এইকেইখন বেয়া হ'ল, গোটেই পানী গোট খাই আছে। এইকেইখন চাগে চলাব নোৱাৰিব। যদি মেৰামতি কৰে তেতিয়া চাগে চলিব। আৰু চাগে আছে ক'ৰবাত নাও, ব'টিঙৰ কাৰণে আছে ক'ৰবাত, ভালকৈ থৈ দিছে। যিহেতু এতিয়া বন্ধ হৈ আছে, সেই ক'ৰবাত ভালকৈ থৈ দিছে। নেক্সট টাইম যদি আহোঁ ব'টিংটো কৰিব পাম বুলি আশাটো কৰিছোঁ। এতিয়া কিমান দূৰ সম্ভৱ হয় নাজানো, আকৌ বা কেতিয়া আহিবলৈ পাওঁ। শুনাটো বহুত দিনৰ পৰাই শুনি আছিলোঁ মেৰবিলৰ কথা, বহুত ধুনীয়া এডোখৰ ঠাই। বহুত ভাল লাগিছে, ইমান ধুনীয়া বতাহ মাৰিছে। উফ, টাইটানিক বাহুবলী নেকি কেইবাৰো টাইটানিক এটা মাৰ। তুমি পৰিলেও পৰি যোৱা, কেমেৰাত নেপেলাবা। ঐ টাইটানিক মাৰ কসম, ফটো বম পোষ্ট তেনেকে নাওখন নোলাব। তলৰ পৰা মাৰা আকৌ। ঐ ঐ ঐ, মই মাহী মাকৰ পুতেক মানে দিয়া, মোক ফটো চটো কোনে মানে নহয় তুমি মোৰ আপাৰ ল'ৰাই কেনেকৈ মাৰিম আকৌ ল'ৰা হ'লা।
আমাৰ ব্লগাৰ এতিয়া ফটোগ্ৰাফাৰ বনিছে ফটোগ্ৰাফাৰ আৰু মডেল আছে ঢেকিৰি মডেল এটা সেয়া চাওক তেওঁক চাওক বঢ়িয়া A few inches later. জোর কথা বয়া পার কালো চলে বতি দিগানা বড়িয়া তোমার দিগালো রে তোমার ডিঙাইলো জোর কথা বয়া পার কালো চলন বতি দিগানা বড়িয়া তোমার দিগালো রে তয় নিশ্চয় ভিডিঅ'টো দেখিছে ইমান ধুনীয়া পৰিৱেশ আৰু ইমান শান্তিৰ পৰিৱেশ বহুতে ভাল লাগিলে ইয়ালৈ আহি বহুত সময় ইয়াতে কটালোঁ সেই এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আজি আৰু বহুত জেগা যাবলৈ আছে কামো অলপ আছে সেই কামৰ মাজতে অলপ আহি মেলি ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ অলপ ফুৰিও যাওঁ আৰু ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ সেই এতিয়া উভতিছোঁ আৰু ইয়াৰ পৰা বহুত ধুনীয়া ধুনীয়া ইয়াত কটেজ বনাই আছে আগৰো আছে কেইটামান বাঁহৰ আছে এতিয়া ইয়াতে পকা বনাই আছে গৰম উঠিছে সেই পানী অলপ পাইছোঁ মুখখন ধুই লওঁ দেখিছে ঘামি একদম অৱস্থা নাই পানীটো মজা ন আইৰণ নাই পানীটো চুইয়ে গম পাইছোঁ আইৰণ নাই বুলি মজা পানী খুৰা এজনক লগ পালোঁ তেওঁ অলপ ক'ব ইয়াতে কি কি বনাই আছে আৰু কি কি হ'ব ভৱিষ্যতে কৈ দিয়কচোন খুৰা আমাৰ এতিয়া বৰ্তমানতো এখন ৰেষ্টুৰেণ্টখন বনাই আছে অঁ এখন চিলড্ৰেন পাৰ্ক বনাই আছে অঁ তাৰপৰা আগতে এইটো মিউজিয়াম বনাই আছে এইটো মিউজিয়াম বনাই আছে ন মিউজিয়াম বনাই আছে অঁ তাৰপিছত এইটো এটা মন্দিৰ বনাই আছে জলকুঁৱা মূৰ্তি অঁ এইবিলাক চব কটেজ এইবিলাক কটেজ ন অঁ খোৱা বোৱা চব হৈ যাব ইয়াতে হয়নে 25 তাৰিখলৈকে হ'বগৈ ন 25 তাৰিখ কিহৰ 25 মানে এতিয়া এতিয়া অহা 25 তাৰিখলৈকে ন এইবিলাক ক্লিয়াৰ কৰিবলৈ হেৰি দিছে অঁ অঁ সেই আৰু ধন্যবাদ থাকিলে আপোনালৈ সেই আৰু আপোনালোকে ইয়ালৈ আহিব বহুত ধুনীয়া জেগা এইটো চিলড্ৰেন পাৰ্কটো এইফালে বনাই আছে মই ইটো ছাইডৰ পৰা দেখাম আৰু মিউজিয়ামটো দেখাম বনাই আছে সেই আৰু ভিডিঅ'টো আগলৈ চাই থাকক আৰু এনজয় কৰক এখন চিলড্ৰেন পাৰ্ক বনাই আছে এইবোৰ কটেজ ধুনীয়া ধুনীয়া কটেজ অহা 25 তাৰিখলৈকে কমপ্লিট কৰিব দিছে বুলি কৈছে তেওঁলোকে এতিয়া কিমান দূৰ সম্ভৱ হ'ব নাজানো যদি হয় আহি ইয়াত ধুনীয়াকৈ এনিশা থাকি মেৰবিলখন ভালকৈ উপভোগ কৰিব পাৰিব আপোনালোকে কটেজটো অলপ উঠি দেখাই দিওঁ ৰুম বনাই আছে এটা ৰুম এইফালে এটা ৰুম এইটো চাগে লেট্ৰিন বাথৰুম হ'ব দুটা ৰুম লেট্ৰিন বাথৰুম এখন চিলড্ৰেন পাৰ্ক বনাই আছে এইফালে জেগা নাই যাবলৈ এইটো চাগে মিউজিয়াম খুব সম্ভৱ মিউজিয়াম হ'ব আৰু এইটো কিবা মন্দিৰ বুলি কৈছিলে যে আকৌ এইফালে নামি যাব লাগিব থাকি বহুত ভাল লাগিব যদি হৈ যায় 25 তাৰিখলৈকে আকৌ এবাৰ আহিম মই ইয়াতে তেতিয়া থাকি মেলি গোটেই নিশাটো থাকি গোটেই মেৰবিলখন আকৌ এবাৰ দেখাম আপোনালোকক এতিয়াতো দেখালোঁ এতিয়া কনষ্ট্ৰাকশ্যন কাম চলি আছে আকৌ এবাৰ আহিম ইয়াতে কণ্টেক্ট কৰি মেলি আকৌ এবাৰ আহিম ইয়াতে ষ্টে' কৰি মেলি নিশাৰ ভাগত কেনেকুৱানো লাগে মেৰবিলখন সেইখন দেখাবলৈ মই চেষ্টা কৰিম আৰু এজন খুৰাক লগ পালোঁ খুৰা নহয় বৰ্তা হ'ব এই বৰ্তা অলপ কৈ দিয়কচোন মেৰবিলখনৰ বিষয়ে মেৰবিলখন উৎপত্তি হোৱা হেৰি কাৰণটো হ'লে ইয়াত মানে জলদেৱতাই গোসানী ছোৱালী এজনী বিয়া কৰিছিলে হয় তেতিয়াৰ পৰা এই মেৰবিলখন হোৱা বুলি কয় আগৰ পুৰুষসকলে অঁ কাহিনীটো সেইটোৱে ন কাহিনীটো সেইটোৱে অঁ আৰু এতিয়া ইয়াতে কি কি বনাই আছে আৰু কেনেকুৱা সুবিধা পাব মানে মানুহ যদি ইয়াত আহে ফুৰিবলৈ এতিয়া কটেজ কেইটা বনাই আছে অঁ হ'লে মানে বাহিৰৰ পৰ্যটক আহিলে তাত থাকিব আৰু খোৱা বোৱা সেইখন ৰেষ্টুৰেণ্টখনটো এখন বনাই আছে বনাই আছে সেইখন হ'লে মানে খোৱা বোৱাটো সুবিধা হ'ব সেই আৰু ভাল লাগিলে ধন্যবাদ থাকিলে আপোনালৈ আহিছোঁ দিয়ক সেই আপোনালোকে গম পালে মেৰবিলখন কেনেকৈ উৎপত্তি হৈছিলে আৰু কেনেকৈ হৈছিলে
আৰু নেক্সট টাইম যদি আহোঁ আকৌ এবাৰ আহোঁ আকৌ তেনেকৈ ভালকৈ জনাবলৈ আপোনালোকক চেষ্টা কৰিম সেয়ে A few moments later. ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আমি ক'লৈ গৈ আছোঁ গাভৰু দলং এতিয়া মই গৈ আছোঁ গাভৰু দলং গাভৰু দলং আহিব মোৰ নেক্সট ভিডিঅ' stay connected. টিল দেন টাটা বাই বাই টেক কেয়াৰ কি Stay safe. ষ্টে ছেফ ৰাইড ছেফ আৰু কি Joy. জয় আই অসম বাই বাই